প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো মোৰ গাঙৰে পাৰ্থপ্ৰতিম বৰাই পুনৰ এবাৰ স্বাগতম জনাইছোঁ গুগলি আছামৰ আন এটা ভিডিঅ'লৈ। আজি বিশেষকৈ এটা বেলেগ এটা ভিডিঅ'। আজি মই এনেকুৱা এজন ব্যক্তিৰ লগত উপস্থিত আছোঁ। ব্যক্তিজনক হয়তো আপোনালোকে আগতে ক'তো দেখা নাই আৰু হয়তো আপোনালোকৰ পৰিচিতও নহয়। ব্যক্তিজনৰ ওচৰলৈ আহিছোঁ। মই খুৰা হ'ব মোৰ। খুৰা আপোনাৰ পৰিচয়টো দিব। মোৰ নাম শ্ৰী হৰেশ্বৰ বৰদলৈ। মই ক্ৰাইজ্যোতি স্কুলত থাকোঁ। তেখেতসকলে খাইজ্যোতি স্কুলত নগাঁও খাইজ্যোতি স্কুলত পেছাত সাধাৰণ এজন ছিকিউৰিটি গাৰ্ড কৰে। তেখেত শিল্পী। নগাঁৱৰ যি ওচৰ আচৰি যি এলেকাত তেখেতে ভূপেন্দ্ৰ সংগীতে গাই সুনাম কঢ়িয়াই আনিছে আৰু তেখেতে আমাৰ বহুত পৰিচিত বুলি ক'ব লাগিব। মই মোৰ খুৰা হ'ব। খুৰা আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কিমান দিনৰ পৰা হ'ল এই সংগীতত জড়িত হৈ থকা? মই সৰুটি কালৰ পৰাই জড়িত আছোঁ সংগীতত। ভূপেন্দ্ৰ সংগীত এটা ৰাইজক শুনাই দিব লাগে আপুনি। প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো মোৰ গাঙৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰিটিৰ প্ৰতিধ্বনি শুনো কাণ পাতি শুনো মই বুজিব নোৱাৰো চকু মেলি চাওঁ মই মনিব নোৱাৰো চকু মুদি ভাবো মই ধৰিব নোৱাৰো হেজাৰ পাহাৰে মই বগাবনে জানো নিশাৰ চিঞৰিটিৰ প্ৰতিধ্বনি শুনো হ'ব পাৰে কোনো গাভৰুৰ শোক ভৰা কথা হ'ব পাৰে কোনো আইতাৰ নিশাৰ সাধু কথা হ'ব পাৰে কোনো ৰং মনৰ কঠীয়া তলিৰ বেঠা চিনা সুৰটি চিনিবনে জানো নিশাৰ চিঞৰিটিৰ প্ৰতিধ্বনি শুনো শেষ হ'ল কোনো গাভৰুৰ শোক ভৰা কথা শেষ হ'ল কোনো আইতাৰ নিশাৰ সাধু কথা শেষ হ'ল কোনো ৰং মনৰ কঠীয়া তলিৰ বেঠা চিনা সুৰটি চিনিবনে জানো নতুন চিঞৰিটিৰ প্ৰতিধ্বনি শুনো মোৰ কলা চুলিত ৰাতিপুৱা ৰঙা ৰ'দ পৰে চকুৰ আগৰ কুঁৱলীবোৰ ভয়ত উৰা মাৰে জাগি উঠা মানুহে হেজাৰ চিঞৰ মাৰে তাতে ঠেকা লাগি হেজাৰ পাহাৰ ভাঙি পৰে তাতে ঠেকা লাগি হেজাৰ পাহাৰ ভাঙি পৰে মানৱ সাগৰত কোলাহল শুনো নতুন চিঞৰিটিৰ প্ৰতিধ্বনি শুনো মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰিটিৰ প্ৰতিধ্বনি শুনো মই প্ৰতিধ্বনি শুনো এনেই পেছাত এজন ছিকিউৰিটি গাৰ্ড খাইজ্যোতি স্কুলৰ ছিকিউৰিটি গাৰ্ড তথাপিতো তেখেত যি সংগীতৰ যি চৰ্চা কৰি আছে ভূপেন্দ্ৰ সংগীত সঁচাকৈ বৰ ভাবিব নোৱাৰা কথা। তেখেতে ইমান কামৰ ভিতৰতো তেখেতে যি গানৰ চৰ্চা কৰি আছে গান ক'ত গৈছে আগতে? মই বিভিন্ন স্থানত গীত পৰিৱেশন কৰিছোঁ আৰু নিজেও ভূপেন হাজৰিকাৰ জন্মদিৱসত মই নিজে তেখেতৰ জন্মদিৱসটো পালন কৰোঁ ব্যক্তিগতভাৱে। পৰিচয়টো মোৰ শ্ৰী হৰেশ্বৰ বৰদলৈ।